আচলতে মই নিজেও সংগীতৰ লগতে জড়িত বা বহু অনুষ্ঠান এতিয়া কৰি আছোঁ সেইকাৰণে আৰু এই অনুষ্ঠানটোৰ লগতে উজনি অসম দৃষ্টি বন্ধু সংঘৰ লগতে মই জড়িত জড়িত মই সাধাৰণতে জুবিনদাৰ গীত গাওঁ কিন্তু আজি অলপ এনে গীতৰ লগত শুৰু হৈছে ঠিক আছে আজিকালি জুবিনদাৰ গীত গাব দিছে মই গান গাব দিছোঁ আৰু এটা কথা মোৰ ভাল লাগিছে যে আমি মোৰ এতিয়া এটা কথা মনত পৰিছে নিজৰ লগত আজি দিৱসীতা আহিছে মই একদম তেতিয়া মই আৰম্ভণি দিৱসীতা আৰু মই আমি একেলগে বহুত শ্ব' কৰিছিলোঁ আজি মোৰ মনত পৰিছে কথাটো ভাল লাগিছে